আন্দোলন? আমাৰ আজি মছলপুৰ সমষ্টি হৈ পেলাই আজি আমি বিটিআৰ চৰকাৰৰ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি যি এটা আঁচনি মাইনাও চোৰাং আঁচনি আৰু লগতে ৰোগ নিৰ্মূলৰ যে আমাৰ মছলপুৰ সমষ্টি হিচাপে যিখিনি বেনিফিচিয়াৰী আছিলে তেখেতসকলক আমি আজি চেক প্ৰদান কৰিছোঁ আৰু সঁচাকৈ বিৰাট এটা আনন্দ আৰু বিৰাট এটা গৌৰৱ আৰু অনুভৱ কৰিছোঁ কাৰণ আমি ইমান দিনৰ আগৰ পৰা আমি আমাৰ মহিলা গোটবিলাকক ৭৫,০০০ টকাকৈ দিয়া যি কথা আমি ফাৰ্ষ্ট ইনষ্টলমেণ্টটো দি পেলাই যেনেকুৱা মানে মানুহৰ মুখত যি আমি উল্লাহ আৰু ফূৰ্তি দেখা পাইছোঁ আৰু সমগ্ৰ বিটিআৰতে আজি মানে এই আঁচনিৰ দ্বাৰা আমাৰ বাইদেউসকলে জীয়াই থকাৰ যি আমাৰ ব্যৱস্থা কৰাৰ যি আমাৰ কথা আছিলে প্ৰত্যেকজন ব্যক্তিকে আমি কাম কৰি খোৱা ব্যৱস্থা কৰি দিয়া যি এটা চিন্তা চৰ্চা প্ৰমোদ বড়ো ডাঙৰীয়া লৈছিলে সেইটো বাস্তৱৰ মুখেদি আছে গতিকে মই তেখেতক ধন্যবাদ কৰিছোঁ মছলপুৰ সমষ্টি হৈ পেলাই আমাৰ সকলো ব্লক সভাপতি চেয়াৰমেনসকল আছে সকলোৱে তেখেতক ধন্যবাদ দিছে যে আমাৰ সমষ্টিত 69 ছেল্ফ হেল্পক আজি আমি চেক প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ আৰু 200ৰো বেছি ৰোগ নিৰ্মূলৰ যি আমাৰ চেক যি মানে ডিষ্ট্ৰিবিউশ্যন কৰা সেইটো চেলিব্ৰেশ্যনটো আমি ইয়াত কৰিব পাই। এতিয়া মই কৈছোঁ মছলপুৰ সমষ্টি বুলি নহয় সকলো সমষ্টিতে প্ৰমোদ বড়ো ডাঙৰীয়াই যি নতুন এটা চিন্তা কৰি পেলাই কাম কৰি আছে সঁচাকৈ আমি যে বিটিআৰৰ নতুন মুখেৰে নতুন চিনাক্ত দিয়াৰ চিন্তাধাৰা যে আমি বিটিআৰ গঠন কৰিছিলোঁ আজি সঁচাকৈ UPPLৰ চৰকাৰ চলি থকা অৱস্থাত এই সকলো কামবিলাক বাস্তৱ হ'বলৈ গৈ আছে। কেইদিনমানতে আপোনালোকে গম পাব প্ৰত্যেকটা সমষ্টিতে 40টা সমষ্টিত 5 কৰোৰ টকাকৈ এটা ফুটবলৰ মানে ষ্টেডিয়াম হ'বলৈ গৈ আছে ৰিচেণ্ট মানে উইদিন দ্য 2 মান্থ 3 মান্থৰ ভিতৰত। তাৰপিছত ছত্তীশগড়ৰ দৰে এটা ঠাইত যি ধৰণৰ এটা ইনক্লাব এটা যেটা আনিছে ৰুৰেল হাট যি মানে মহিলাবিলাকক এটা সমষ্টিৰ ভিতৰত এটা মানে বজাৰ খুলি দিয়া তাত যে 4-5 হাজাৰ মানুহে বাইদেউসকল তাত বজাৰ কৰিব তাত মানে আমদানি কৰিব তেনেকুৱা এটা ব্যৱস্থা সেইটোও প্ৰত্যেকটা সমষ্টিত হ'বলৈ গৈ আছে। মুঠতে চাৰিওদিগেদি নতুন এটা ৰূপ পাইছে ইয়াত মানে কোনো সংখ্যা ৰাইজৰ মাজত নাই। ৰাইজে বুজি গৈছে যে এই UPPLৰ আৰু BJPৰ যি নেতৃত্বৰ দল প্ৰমোদ বড়ো ডাঙৰীয়া যি চৰকাৰ কৰি আছে সেই চৰকাৰ যেনে অহা 5 বছৰৰ ভিতৰত নতুন ঠাইত বিটিআৰক লৈ যাব এইটো একেবাৰে খাটাং হৈ গৈছে।